মোৰ নতুন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কি ৰেচিপি বনাম থাম্বনেইল দেখি চাগে অলৰেডি ধৰিব পাৰিছে। যেহেতু পৰিস্থিতি বহুতেই বেছি বেয়া, লকডাউন চলি আছে, বাহিৰত ওলাব দিগদাৰো হৈছে, তো মই ভাবিছোঁ ঘৰতে যিখিনি শাক পাচলি পোৱা যায় তাৰে এবিধ সহজ ৰেচিপি এটা বনাম। সেইটো হৈছে কচু পাতত দিয়া। আৰু কচু পাতত দিয়া কাৰ কাৰ বাৰু প্ৰিয় তলত কমেণ্ট বক্সত মোক জনাব। তো ভিডিঅ'টো দেৰি নকৰি বলক আৰম্ভ কৰোঁ। তো গাইজ, মই কচু পাতখিনি ভালদৰে ধুই ল'লোঁ আৰু ইয়াতে কচু পাত আছে 20টামান, নহৰু লৈছোঁ 12-13 পিচমান আৰু থেকেৰা টেঙাৰ পাত লৈছোঁ 5-6টামান, সৰিয়হ তেতেলী লৈছোঁ অকণমান আৰু জলকীয়া দিছোঁ মই 4টা, কাৰণ মই জ্বলা অলপ বেছিকৈ খাই ভাল পাওঁ। যদি আপোনালোকে জ্বলা কম খায় তেতিয়াহ'লে 1 বা 2টা লৈ ল'ব। আৰু এতিয়া মই এইখিনি ভালদৰে বান্ধি ল'ম। তো কিহেৰে বান্ধিম দেখাই আছোঁ। এই পাত দেখিছেনে? এই পাত হৈছে কলপাতৰ মাজৰ অংশখিনি। এইডালেৰে মই এতিয়া ভালদৰে কচুপাতখিনি কলপাতেৰে সৈতে বান্ধি ল'ম। মোৰ কচুপাতখিনি কলপাতত এনেকৈ বান্ধি লোৱা হৈ গ'ল। এতিয়া জুইত দিবহে লাগে আৰু। তো ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকক। মোৰ এয়া 40-45 মিনিট সময়ৰ পিছত হৈ গ'ল। এতিয়া ইয়াতে মই অকণমান তেল ইউজ কৰিম। সোৱাদ অনুসৰি দিম নিমখ। এতিয়া এইখিনি মই ভালদৰে সানি লওঁ। এয়া মোৰ কচু পিটিকা অলমষ্ট ৰেডি। কচু পিটিকাখিনিত মই আজি বিলাহী নাই দিয়া, আপোনালোকে ইচ্ছা কৰিলে বিলাহী দিও খাব পাৰে। মোৰ ওচৰত বিলাহী নাছিলে কাৰণে মই নিদিলোঁ, তাৰ সলনি মই থেকেৰা টেঙা 2টামান পাত দি দিছোঁ। তো আজিৰ মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। এইখিনিতে মই এটা কথা কৈ লওঁ, যাৰ যাৰ জুইত এনেকুৱা ব্যৱস্থা নাই পুৰি খোৱা বা ভাপত দি খোৱা, তেওঁলোকে গেছত দিও খাব পাৰে। আৰু জুইত পুৰি খোৱাৰ এটা বেলেগেই মজা, যেনেকৈ বেঙেনা পোৰা, আলু পোৰা, বিলাহী পোৰা, এইবিলাক বস্তু জুইত পুৰি খালে বেছিয়ে টেষ্টি পোৱা যায়। আৰু থলুৱা বস্তুবিলাক জুইত পুৰি খোৱাৰ এটা মজাই বেলেগ। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেতিয়াহ'লে থেংক ইউ ছ' মাছ। আজিলৈকে আহিছোঁ, বাই বাই।